আজি আকৌ আহিলোঁ আপোনালোকৰ মাজত সুপ্ৰভাত। আজি 25 ডিচেম্বৰ 26 ডিচেম্বৰ চৰি। আপুনি ভাবেনে আমাৰ নিচিনা যেনে ধৰি লওক আপুনি আৰু মই 12-13 বছৰ বয়সত কি কৰিছিলোঁ আমি আগৰ সেই দিন আৰু এতিয়া 12-13 বছৰত বিহাৰৰে এটা দেখা নাই, আপোনালোকে শুনিছে নিশ্চয়। এইবাৰ IPL-ত সি খেলাৰ মানে চান্স পাইছে, গতিকে 1 কৰোৰ নে 1.5 কৰোৰ কিবা সিমান সঠিক ৰিজাল্টটো পোৱা নাই। গতিকে ভাবি চাওকচোন, এই 12-13 বছৰত যদি মায়েক বাপেকক যদি কামে ক্ৰিকেটৰ থ্ৰুৱেদি 1 কোটি 1.5 কোটি টকা দিব পাৰে, গতিকে আমাৰ অসমৰ প্ৰায় চলিকেইটাক চাওকচোন। আমি অসমৰ চলিগিলাখনক কি কৰোঁ, বাহিৰত নাযাবি, ক'তো নাযাবি, খেলবা নাযাবি। আৰে বাহিৰত ওলাই দিয়া না, ওলাই গেলি হে নিশ্চয় কিবা এটা ভৱিষ্যত শিকিব পাৰব বা হ'ব পাৰব। গতিকে মোৰ কথাটো